সমগ্ৰ দেশতে চলি থকা লকডাউনৰ বাবে ৰাইজৰ মাজত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এই যে আপোনালোকে দেখিছে কেইজনমান যুৱক, তেওঁলোক গুৱাহাটীৰ পৰা তেওঁলোকৰ ঘৰ মেদিনীপুৰলৈ অৰ্থাৎ পশ্চিমবংগৰ মেদিনীপুৰলৈ তেওঁলোকে যোৱাৰ কাৰণে আহিছিল। তেওঁলোকে গুৱাহাটীৰ পৰা খোজকাঢ়ি আজি বৰপেটা ৰোডৰ পিনে আহি থাকোঁতে বৰপেটা ৰোড বিজেপিৰ মণ্ডলৰ কেইজনমান কৰ্মকৰ্তাই তেওঁলোকক দেখা পায় আৰু তেওঁলোকক আনি ইয়াত আশ্ৰয় দিছে। এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে তেওঁলোক কিন্তু সম্পূৰ্ণভাৱে সুস্থ বা তেওঁলোকৰ তাত কোনো ধৰণৰ মেডিকেলৰ মানে অসুখ বিসুখ বা তেনেকুৱা নাই, তেওঁলোকৰ সম্পূৰ্ণ চাৰ্টিফিকেট আছে আৰু সেয়েহে তেওঁলোকক আজি নিশাৰ ভাগত আশ্ৰয় দিছে বৰপেটা ৰোড মণ্ডল বিজেপিৰ কিছুমান কৰ্মকৰ্তাই। আমি আপোনালোকক দেখুৱাই আছোঁ, এয়া বৰপেটা ৰোডৰ বিজেপিৰ বৰপেটা ৰোড মণ্ডল সমিতিৰ কাৰ্যালয়, য'ত পশ্চিমবংগৰ 14জনকৈ যুৱকে আহি ইয়াত আশ্ৰয় লৈ আছে আৰু তেওঁলোকক নিশাৰ আহাৰ বা তেওঁলোকক থকাৰ কাৰণে ব্যৱস্থা কৰি দিছে এইসকল কৰ্মকৰ্তাই। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ তেওঁলোকে ক'লৈ যাব, কি ধৰণৰ অসুবিধার সম্মুখীন হয়েছে। আপনার নাম কি? আমার নাম শুভ মণ্ডল। কোথা থেকে আছো? পশ্চিমবঙ্গ মেদিনীপুর, পূর্ব মেদিনীপুর। মেদিনীপুরে যাবাই? হ্যাঁ। ওখান কোথা থেকে আছো? গুয়াহাটি থেকে। কতদিন হইল? 2 মাস হলো। 2 মাস ধরে না না না, কালকের সকাল 6টায় বেরিয়েছি। আচ্ছা। আগে সকাল 6টায় বেরিয়েছি, পায়ে হেঁটে হেঁটে এই পর্যন্ত এসেছি। এসে এখানে একজনে জিজ্ঞাসা করার পর এখানে একটা কার্যালয়, বিজেপি কার্যালয় দেখে একজন আমাদের বিজেপির যুবক সভাপতি বলক যাই বলক মণ্ডলের, ওনাকে বলতেও উনি আমাদেরকে আশ্রয় দিয়েছে, খাওয়া দাওয়া দিয়েছে। আমরা সুস্থভাবে আছি। মেডিকেল কাগজ আছে? হ্যাঁ, মেডিকেল কাগজ ফাগজ সব কিছু আছে। ফিট আছে? হ্যাঁ, ফিট, সব ফিট। মাঝখানে আমাদেরকে ধরেছিল, ওই কি নামটা বললো, ওখানে আমাদেরকে টেস্ট করিয়েছে ডক্টর, ঠিক আছে, ফিট আছে, আমাদেরকে ছেড়ে দিয়েছে। এখন কি করব? এখন আমরা পশ্চিমবঙ্গ বাড়ি যেতে চাই, গাড়ি পাচ্ছি না, পায়ে হেঁটে এসেছি এ পর্যন্ত। এবার বলেছে এখানে মণ্ডল কর্মকর্তাদের বিজেপির যে আমাদেরকে পৌঁছে দেওয়ার জন্য ব্যবস্থা করা হোক। তেওঁলোকে জনাইছে যে বৰপেটা ৰোড মণ্ডল বিজেপিৰ তৰফৰ পৰা তেওঁলোকক যোৱাৰ কাৰণে পশ্চিমবংগলৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰি দিব। তেওঁলোকে আমিও আশা কৰিছোঁ তেওঁলোকে যাতে সুস্থ শৰীৰে ঘৰ পায়, কাৰণ তেওঁলোকৰ তাত কোনো ধৰণৰ অসুবিধা নাই, মেডিকেল চাৰ্টিফিকেট আছে। আমি আশা ৰাখিছোঁ তেওঁলোকে যাতে আজি নিশা ইয়াত সুস্থভাৱে কটাই অহাকালি তেওঁলোকৰ ঘৰলৈ যাত্ৰা কৰিব।